ৰাজনীতিবিদসকল নাজানে নহয় তাৰ বিকল্প হিচাপে তেওঁলোকৰ ভুলৰ কাৰণে ভাৰতবৰ্ষৰ ভয়ানক পৰিস্থিতিত জলবায়ু পৰিৱৰ্তন হৈছে প্লেনিং অফিচাৰ কাৰণে মই খুব সিদিনা গুৱাহাটীত মেয়ৰ ইঞ্জিনিয়াৰক কৈছোঁ এই তই চুৰ কৰি পাছ কৰিছিল নে ভালকৈ হাতে কামে কৰি পাছ কৰিছিল কচোন যে বহিদেশৰ টেকন'লজি ভাৰতীয় টেকন'লজি একে নহয় নেকি যে বহিদেশত দেখিছোঁ 4 লেন 6 লেন 9 লেন মেট্ৰ'কৈ ৰেলকৈ ওপৰলৈ যায় আমাৰ মাটি অধিগ্ৰহণ কৰি ৰজাই ৰোৱা কাটে ব্ৰিটিছে ৰোৱা কাটে নিজে গজাটো কাটে সেইটো ক'ৰ টেকন'লজি পৃথিৱীৰ লগত সামঞ্জস্য নাই নেকি আমাৰ সেই কথাটোৱে বেয়া লাগে অন্য একোৱে নহয় আমাৰ টেকন'লজি আচলতে আমাৰ যিটো শিক্ষা ব্যৱস্থা আছে ভাৰতীয় সেইটো হৈছে অৰ্থকৰী শিক্ষা সকলোৱে পঢ়িছে মই চাকৰি এটা কৰিম ঘৰ এটা বনাম গাড়ী এখন কিনিম তাতকৈ একো চিন্তা নকৰে পৃথিৱীৰ কথা চিন্তা কৰিব নাই আগতে আছিলে ভাৰতীয় শিক্ষানীতি আগত আছিল পিতা ধৰ্ম পিতা স্বৰ্গ পিতাই পৰম তপ এতিয়া শিক্ষা ব্যৱস্থা টকা ধৰ্ম টকা স্বৰ্গ টকাই পৰম সেইকাৰণে আমাৰ দেখোন পইচাৰ বাদে কাকো চিনি নাপায় মানে যিখিনি ভাৰতবৰ্ষৰ ল'ৰা ছোৱালী আছে সেইখিনি ব্ৰেইন ইন ড্ৰেইন সিহঁতে ভাৰতীয় পইচাৰে পঢ়ে লোকৰ দেশ ডেভেলপ কৰে মৰিব সময়ত ল'ৰাটো লৈ আহে মই কোৱাটো যে খন কাৰণ বিশ্বখনত দেখিছোঁ বিশ্বৰ শতকৰা 30% চাইণ্টিষ্ট ইণ্ডিয়া চব আউট অফ ইণ্ডিয়া ভাল ভাল ডক্টৰ ভাল ভাল চব আউট অফ ইণ্ডিয়া ভাৰতীয় পইচাৰে পঢ়ে লোকৰ দেশ ডেভেলপ কৰে মৰিব সময়ত ল'ৰাটো লৈ সেইটো দৰকাৰ আছে জানো সেইকাৰণে দুখ পেলাম সেইটোৱে আৰু মই পৃথিৱীখনত বিশ্বখণ্ডবিলাকত গৈ অনুতাপ কৰি সেইকাৰণে তোমালোকক আৰু ভাল ভাল মানুহবোৰ বাহিৰলৈ গুচি যায় নিজৰ দেশখন নাথাকে ইয়াত চুৰপাই আছে মই তাকে কোনক কৈছোঁ পৰহি দিনা তেনেকুৱাই হৈছে চুৰপাই আছে সেইকাৰণে সৰ্বানন্দক কৈছিলোঁ মুখ্যমন্ত্ৰী হৈ থাকোঁতে এই বৰলা বহিৰাজ্যত থকা মেৰিট বেষ্টৰ ল'ৰা ছোৱালীবোৰক বহিদেশত থকা ল'ৰা ছোৱালীক লৈ আহ তাত 10 বছৰৰ কাৰণে 10 বছৰ মই এটা 2020 চনত কৰি আহিলোঁ 2021 চনত যাব নোৱাৰিলোঁ মানে ক'ভিড আহি গ'ল বেছিকৈ সেইকাৰণে যাব নোৱাৰিলোঁ আৰু এতিয়া এই বছৰ ডিচেম্বৰত যাম তথাপিতো সেই মানে বিশ্ববিদ্যালয়ৰ স্কুল পৰ্যায়বিলাকত গৈছে গাঁৱে ভূঞে তেনেকুৱা ধৰণৰ অঞ্চলবিলাকতো মানে তাত চব কাৰণ মানে এইটো আমাৰ ভাৰতীয় মানুহক বেয়া পাবলৈ নাই কাৰণ উন্নত দেশবিলাকে আগতে প্ৰকৃতি ধ্বংস কৰিলে কম জনসংখ্যা কিন্তু উন্নয়নশীল দেশৰ বেলেঞ্চ আছে ভাৰতৰ দৰে চীনৰ দৰে এখন দেশবিলাকত বহু জনসংখ্যাত থাকিও পৰিৱেশৰ লগত সম্বন্ধ ৰাখিয়ে তেওঁলোকে কৰি আছে সেইকাৰণে আমাৰ আদৰ্শটো সমগ্ৰ বিশ্বই আঁকোৱালি লৈছে মই ভাৰতবৰ্ষত জন্ম লাভ কৰি অসমত জন্ম লাভ কৰি বিশ্বৰ দৰবাৰত গ'লেও পৃথিৱীখন এখন নহয় নহয় পৃথিৱীক ভাল পাবলৈ শিকোৱাটো মোৰ বিচাৰ মানে এপিজে আব্দুল কালাম ছাৰে কৈছিল বিশ্ব এটাতকৈ ভাল কাম কৰাৰ কাৰণে তোমাক 60 কেজি ডায়মণ্ড চেয়াৰ তাহলে টকা চেক দিছোঁ विश्ववासी कारण कोई आपका सब्जेक्ट स्कूल इन कॉलेज यूनिवर्सिटी बड़ा बड़ा मीटिंग में मौत चाहिए ये नहीं इंडिया में इन्वाइट करेगा जाने पर का ऐसे ही नहीं ऑल ओवर वर्ल्ड जब इन्वाइट का जाने पर मैं खेलिन दो यार विदेश যাত্ৰা 3 দিনৰ পিছত সেইকাৰণে তেনেকুৱাবিলাক মনুষ্যৰ লগত সৰুৰে পৰা বিজ্ঞানীসকলৰ লগত ডাঙৰ দীঘল হোৱাৰ কাৰণে আজিলৈকে মই বিজ্ঞানীৰ লগতে আছোঁ তেওঁলোকে জানি কৰিছে নাজানি কৰিছে মই নাজানো কিন্তু মোৰ যিটো অভিজ্ঞতা সেইটো মই কৰিছোঁ অন্য একোৱে কৰা চাহটো খাই ল'ব চাহৰ চেঁচা বোলে মাছৰ তিতা মাছৰ কেঁচা খাব নোৱাৰি ছাৰ এতিয়া আপোনাৰ যিখন আমাৰ অৰণ্য প্ৰতিষ্ঠা কৰিছে ইয়াতে এতিয়া কিবা জীৱ জন্তু কিবা আছে
গড় আছে, হাতী আছে, ঢেকীয়াপতীয়া বাঘ আছে, শতাধিক ঘোঁৰা আছে। হে আৰু বিলুপ্ত পৰ্যায়ৰ শগুন আছে। মইনো কি আৰু মই চবকে যে মই প্ৰাণী জগতত থকা তাহাঁতৰ পৰা অভিজ্ঞতাই লাভ কৰিছোঁ, মই মানুহৰ পৰা ল'ব পৰা নাই। হয় হয় ছাৰ, এতিয়াতো 4 লেন বা 6 লেন এই ব্যৱস্থাবোৰ হৈ যোৱাৰ ফলস্বৰূপে আমাৰ অসমতো সাংঘাতিক ধৰণে মানে পৰিৱৰ্তন এটা হৈছে জলবায়ুৰ ক্ষেত্ৰত। এই ক্ষেত্ৰত ছাৰ মানে ধৰক নহয়, সেই ক্ষেত্ৰত চৰকাৰৰ গাত দুখ নাই। হয় হয় আমাৰ প্লেনিং অফিচাৰবিলাক যিবোৰ আছে তেওঁলোকৰ গাত দুখ আছে। তেওঁলোক কংক্ৰিটৰ ফাৰ্ষ্টত থাকে, AC ৰুমত থাকে, AC ফিল্ডত থাকে। মই ভাৰতৰ প্ৰধানমন্ত্ৰী হ'লোঁ।